A few moments later. আমি খাবলৈ আহিছো বিশ্বকৰ্মা পূজা মিছ কংকনা জোলা ঘৰত তাই মোক ভিডিঅ' কৰিছে মই তাইক ভিডিঅ' হেল্ল' ফ্ৰেণ্ডছ মই ৰাখিয়ে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ লগতে আজি বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয়তো সকলোৰে ঘৰত আজি নিয়ম কৰি আছে তেনেদৰে ময়ো ৰাতিপুৱা শুই উঠি অলপ নিয়ম কৰিলোঁ ঠিক তেনেদৰে শৰাই দি পূজা পাতল কৰা নাই এনেই অলপ ধূপ জ্বলালোঁ আৰু লগতে আজি বিশ্বকৰ্মা বুলি ফুৰিবলৈ অহা আলহীক প্ৰসাদ দিলোঁ আজি কি কৰি আছোঁ হয়তো ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাই আছে তথাপিও মই কৈ দিছোঁ আৰু তেনেদৰে দিনটো পাৰ কৰি আছোঁ আৰু আগলৈ কি হয় সকলো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আজিৰ ব্লগটো মই এনেদৰে ষ্টাৰ্ট কৰিলোঁ আৰু কি হয় আগলৈ চাই থাকক ভিডিঅ'টো 2 hours later. ফ্ৰেণ্ডছ এতিয়া মই অকণমান এনেই ওলাই যাওঁ আজি যিহেতু একেবাৰে স্কুটিখন চলোৱাই নাই সেইকাৰণে এনেই অকণমান ওলাই যাওঁ লগৰ এজনীৰ লগত কাৰ লগত যাওঁ আপোনালোকে অকণমান চিনি পায় যদি মোৰ ভিডিঅ'বোৰ চায় তেন্তে ঠিক আছে তেন্তে ক'লৈ যাওঁ আপোনালোককো দেখাম
ৰাস্তা কোনো নাই, জনশূন্য। এইফালে এখন বাইক আহিছে, বাইক নে স্কুটি জানো মই ধৰিব পৰা নাই। আমি এনেই দুখনমান ফটো ল'বৰ কাৰণে আহিছোঁ মোবাইলতে আৰু আৰু স্কুটিখন চলোৱা নাই যিহেতু সেইকাৰণে আজিৰ দিনটোত চলাবৰ কাৰণে আহিলোঁ। সেইটো কথা ন। ফটো মাৰি আছোঁ পূৰা। এইফালৰ পৰা বেলি পোহৰটো আহি আছে আৰু মুখত পৰিছেহি, সেইকাৰণে ফটোবোৰ অলপ ভালেই উঠিছে। আৰু মোৰ এইফালে গোটেই মোবাইলে গোটেইখন চচমা ময়ে ল'বলগীয়া হৈছে। মানে মই ফটো মাৰি দিছোঁ তাই মোক মাৰি দিলে। আৰু এইফালে মানুহ আহিছে কাৰণ ভৰিটো জমনি। দশকতে গোপনে উশাহত মৰমে অভিমানী হৃদয়ে হাল ফুলে গোপতে কিয়নো মনে মোৰ বিচাৰে তোমাকে। সপোনৰ শেষ নাই ৰ'দে কয়, ভাল পোৱাৰ ৰ'দালি তুমি হয়। ঘৰলৈ আহি থাকোঁতে ওচৰৰে দোকান এখনতে সোমাইছিলোঁ আৰু বস্তু কেইটামানো কিনিবলগীয়া আছিলে, লগতে বিশ্বকৰ্মা পূজাও খাবলৈ পালোঁ। এইফালে আজি মায়ে বনাইছে বৰা চাউলৰ চেৰা দিয়া ভাত। মোৰ বহুত ভাল লাগে এই ভাত খাই। আৰু লগতে বায়ে বনাই আছে ব্ৰইলাৰ মাংস। এয়া বায়ে বনাই আছে আৰু লগতে আলু কুটি থৈছে। দেউতাই কুকুৰা মাংস কুটি আছে। আজি ব্ৰইলাৰ আৰু কুকুৰা মাংস, লগতে আজি আলহী হৈছে পেহী। এয়া পেহীয়ে মায়ে কথা পাতি আছে। এতিয়া কুকুৰা মাংস বনাবৰ কাৰণে মায়ে ষ্টাৰ্ট কৰিছে আৰু পিঁয়াজ তেলত ভাজি আছে। এইফালে এইখিনি মছলা আগতেই মায়ে কেঁচা পিঁয়াজ, তেল আৰু মছলা দি কেঁচা মিঠাতেল অলপ দি পিনে থৈ দিছিলে অলপ টাইম, আৰু এতিয়া অলপ মিহলি কৰি লৈছে আৰু এতিয়া বনাব। ইমান দেখাই নাথাকোঁ। মই এই মাংস ৰেচিপিটো দিয়া আছে, যদি আপোনালোকে চোৱা নাই তেন্তে মোৰ চেনেলত গৈ চাব। বহুত টেষ্টি হয় খাবলৈ।